সপোন পূৰণৰ একমাত্ৰ ভৰসা হৈ পৰিছে বন্ধন বেংক। দুখীয়া দৰিদ্ৰ তথা অৰ্থৰ অভাৱত নিজ সপোন মাজবাটতে এৰি থৈ যোৱা লোকসকলৰ সপোন পূৰণৰ একমাত্ৰ ভৰসা হৈ পৰিছে বন্ধন বেংক। আপুনি হয়তো অসমৰ বিভিন্ন প্ৰান্তত বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিত হোৱাৰ কথা শুনিছে। আজি আমি আপোনালোকক দেখুৱাম গোৱালপাৰা চহৰৰ মাজমজিয়াত গোৱালপাৰা বন্ধন বেংকৰ পৰা লোন লৈ স্বাৱলম্বী হোৱা দুটা পৰিয়ালৰ কথা। প্ৰথমে চাওক গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত মা কছমেটিক দোকানখন। প্ৰথমে বিশ্বজিৎ মালাকাৰ আৰু চম্পক মণ্ডলে প্ৰথম অৱস্থাত 50,000 টকাৰ লোন লৈ দোকানখন আৰম্ভ কৰিছিল। এতিয়া 3 লাখ টকাৰ অধিক হৈ পৰিছে পুঁজি। প্ৰথম লোনটো মই লৈছিলোঁ 35,000 টকা আৰু নেক্সট ল'লোঁ আপোনাৰ 70,000 টকা। এনেকৈ আমি বাৰে লৈ আছোঁ মানে। বৰ্তমান আপোনাৰ দোকানত কিমান টকাৰ কি হৈছে? 3 লাখ টকাৰ হৈছে। 3 লাখ টকা হৈছে। আপুনি প্ৰথমতে কিমান টকা লৈছিল লোন বন্ধন বেংকৰ পৰা? প্ৰথমত লৈছোঁ 50,000 টকা। 50,000 টকা। আমি শুনিছোঁ যে বন্ধন বেংকৰ পৰা লোন ল'বলৈ গ'লে বহুত কাগজ পত্ৰ দিব লাগে, ডকুমেণ্ট দিব লাগে। কথাবোৰ কিমান সঁচা? সেনেকুৱাতো ডকুমেণ্টছ নালাগে। আপোনাৰ ভোটাৰ ID আৰু পান কাৰ্ড, 2 কপি ফটো এইখিনি দিলেই হয়, বেছি নালাগে। বৰ্তমান কেইজন মানুহ আছে কৰ্মচাৰী? আমাৰ দোকানত 2জন কৰ্মচাৰী। বৰ্তমান কেনেদৰে চলি আছে আপোনাৰ? বৰ্তমানতো ভালেই চলি আছে। আৰু এয়া চাওক গোৱালপাৰা চহৰৰ কলিতাপাৰাৰ সুইট গুপ্তাৰ খোৱাপানীৰ উদ্যোগ। প্ৰথমে 10,000 টকাৰ লোন লৈ উদ্যোগটো আৰম্ভ কৰিছিল আৰু বৰ্তমান নিজে স্বাৱলম্বী হৈ আন 2-4 জনকো কৰ্মসংস্থাপন দিছে। সঁচাকৈ সপোন পূৰণৰ একমাত্ৰ ভৰসা হৈ পৰিছে বন্ধন বেংক। গোৱালপাৰাৰ ব্ৰাঞ্চ আহিছিলে তেতিয়াৰ পৰা জড়িত মই। যেতিয়া প্ৰথম লোন দিছিলে তেতিয়া 10,000 দিছিলে। আজিলৈকে মই 2 লাখ টকা লোন লৈছোঁ আৰু এওঁলোকৰ 250,000। আপুনি কেনেদৰে উপকৃত পাই আছে? সুবিধাটো ঠিকেই পাই আছোঁ। সপ্তাহত যিটো তোমালোকৰ বন্ধনৰ যিটো থাকে উইকলি কিস্তি সেইটো দি আছোঁ। আপোনাৰ ইণ্ডাষ্ট্ৰিটো কিহৰ ইণ্ডাষ্ট্ৰি খুলিছে? ডিষ্টিল ৱাটাৰ ইণ্ডাষ্ট্ৰি এজ এ ই-ৰিক্সা বেটাৰী পানী। গম পাইছেনে? মই কৈছোঁ এইটো তোমালোক দেখিছা, ৰেকৰ্ডিং কৰিছে, এইটো ই-ৰিক্সা যিটো বেটাৰী চলে তাৰ পানী বনাওঁ আমি। আমি শুনিছোঁ যে বন্ধন বেংকৰ পৰা লোন ল'লে বহুত ডকুমেণ্ট ছাবমিট কৰিব লাগে। আচলতে কথাটো কিমান সঁচা? নাই, একচুৱেলি শুনিছিলোঁ মই যে বহুত ডকুমেণ্টছ দিব লাগে। এনেই প্ৰথম অৱস্থাত যেতিয়া মই লৈছিলোঁ সিমান ডকুমেণ্টছ লগা নাছিলে। এতিয়া যদি তোমালোকৰ জাষ্ট কি ফৰ্মেলিটি আছে সেইটো নাজানো। মই প্ৰথম লগতে মোৰ আই কাৰ্ড লৈছিলে, পান কাৰ্ড লৈছিলে, বাছ তেতিয়া লোন দিছিলে। বৰ্তমান 5 বছৰ চলি আছে। 5 বছৰ চলি আছে। আপোনাৰ সংসাৰ কেনেকৈ চলি আছে? ইয়াত কাম কৰি চলে? ইয়াত কাম কৰি চলে। আমাৰ ল'ৰা আছে, তেখেতেও চলোঁ আৰু ইয়াৰ পৰাই। আপুনি 5 বছৰ পৰা জড়িত হৈ আছে? 5 বছৰ। আপোনাক সুবিধা দি আছে না? দি আছে, দিয়ে।